বোলো দতি কি কৈছে বুঢ়া বয়সত? তহঁতি মোক কিহত বোৱা দেখিলিহে? মোৰ অকল চুলি দাড়িখিনিহে পকিছে। মোৰ মনটো এতিয়াও সৰু ল'ৰাটোৰ নিচিনা। সেইটো যেনিবা বুজি পালো বাৰু, পিছে এইবিলাক হাত ভৰিবিলাক ভাঙি নল'ব পাই। একো নহয়, তহঁতিও কৰিবি। এইবিলাক য়োগা নে য়োগা বুলি কয়। মই কালি মুনুকনৰ মোবাইলটোত চাইছিলো নহয়, এনেকে কৰি থাকিলে মানে বোলে 18 বছৰীয়া যেন ফিলিং আহে। তহঁতি কৰিছা এনেকুৱা, ওপৰলৈ হাত দুখন খেয়া খেয়া দাঙি দিবি, তাৰ পাছতে এনেকে হাউতকে তললৈ আহি দিবি, তাৰপা আকৌ ফাউচকে উঠি দিবি, তাৰপা এখন এখনকে হাত দুখন পেলাই দিবি। কিমান ভাল লাগিব চাবি। 18 বছৰ লাগি গৈছেগে, তহঁতও লাগি যাব। কৰিছা না? ৰাম ৰাম নাতিনীয়েকটো নাতিনীয়েকে, বুঢ়া আৰু কম নহয়। এতিয়াতো মই আৰু 18 বছৰ হৈ যাব লাগিব। মোৰ নাতিয়ে এতিয়া পইচা ঘটিবলৈ আৰম্ভ কৰিছে। মই নেখালে কোনে খাব? কথাটো বাৰু হয়, কিন্তু ই পাৰিব জানো দিলীপকাই? পাৰিব লাগে, ঘৰৰ কাম বন দেখোন ইয়ে কৰিছিলে। চাই ল'ব লাগিব দুদিনমান, গম পাইছে নাই? এনেকৈ আকৌ পটককৈ হেৰি কৰিব নোৱাৰি নহয়। সেইটোকে মই তোক ক'ম বুলি ভাবিছিলোঁ, দুদিনমান চাই ল, যদি ভাল পাওঁ ৰাখিবি আৰু। সেইটো জানেই, সেইখনতো অকণমান সময় থাকিব লাগে যে, মই সেইখনতো এপাক মাৰিব লাগে। সেইটো কাৰণে ইয়াততো বেছিকৈ চাই থাকিব নোৱাৰিম। হ'লেও বাৰু চাওঁচোন দুদিনমান কি হয়। এহেঁতে যদি মিলা মিছাকৈ চলিব পাৰে আৰু মোৰনো কি আছে তাত ক'বলৈ। মইতো ভালেই পাওঁ কাম কৰা মানুহ বেছি হ'লে মানে। দিলীপ নহয়নে? কি কৈছ তই ইয়াত ৰাতিপুৱাই? বদন দা, আমাৰ জেঠাইকৰ ল'ৰাটো আহিছিলে, তাক কিবা কাম বিচাৰি ফুৰিছে। মই লথৰ হোটেললৈকে লৈ আনিছোঁ বোলো, কেনেবাকৈ কাম চাম পায় নেকি, সোমোৱাই দিওঁচোন। পাৰিব। লঠুৱা এতিয়া দুখন দোকান হ'লে ক'তখন চম্ভালিব? দি দে, এনেও তাক কাম মানুহ দৰকাৰ হ'বই। লঠও কিন্তু চাওঁতে দুখন খুলি দিলি দেই তই। আপোনালোকৰ আশীৰ্বাদত হৈছে আৰু। আমাৰ বছক আপোনালোকে কম বুলি ভাবিছে নেকি? বিয়াত চিকনা মাল আছে। হয় দেই। পিছে দুইজনা ৰাতিপুৱাই ক'ৰ পৰা ওলালেহি? মৰ্ণিং ৱাক নেকি হেৰি শ্বুট কৰিছোঁ আকৌ। দেখা নাই কিমান বম পেটোৱা হৈছোঁ খাই। এই মৰ্ণিং ৱাক কৰিবলৈ গৈছোঁ আমি দুটাই। আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু। কাইলৈৰ পৰা পইচা লৈ আহিম। লথৌ সোনকালে কবি দোকানত পুৰি চুৰি বনাই থবলৈ, মাৰি থৈ যাম এথালি। মৰ্ণিং ৱাক কৰি আৰু পুৰি বজাৰলৈ মানে হ'ল আৰু খীনাব। মৰ্ণিং ৱাক কৰিবলৈ অহা নামটোহে, ঘৰত দিবলৈ কেটেপকৈ কিমান শুনি থাকিবি হয় ৰাতিপুৱাই। সেইকাৰণে মৰ্ণিং ৱাক বুলি ওলাই গুচি আহোঁ আকৌ। দে আমি যাওঁ, নহ'লে দেৰি হৈ যাব নহয় আমাৰ ঘৰ পাওঁতে। যাবি নে কি? ব'ল আমাৰ লগতে। ময়ো আপোনালোকৰ লগতে যাওঁগৈ আৰু। লথৌ, তোক তেতিয়াহ'লে ইয়াক চঞ্জালো। বাৰু। তই ইয়াৰ কথা শুনিবি দেই। নামটো কি ক'লা তোমাৰ? নুশুনিলো নহয়। মোৰ নামটো কুতুলা। কাম কৰিব পাৰিবা তুমি? ইয়াত পাওনে নোৱাৰো নাজানো, ঘৰত কৰি পাইছো। ঐ ৰাজু, তই ইয়াৰ লগত ভালকে থাকিবি দেই। অ'কে বছ। আৰু কুতুলা, ৰাজুৱে যেনেকে কয় তুমি শুনিবা দেই। পেটুৱা, লথৌ বোলে আৰু এখন দোকান খুলিলে, আমি যে গমেই নাপালো। ময়ো কথাটো অহু কাৰণে শুনিছো, কিন্তু কনফাৰ্মেশ্যনটো পোৱা নাছিলো। আহিমকে আহিবও পৰা নাই। এইবিলাক ঘৰ জ্বালাবোৰ দেখোন শেষেই নহয়। পিতাই ইটো কয় সিটো কয়, সেইকাৰণে অহা নাছিলো। পেটুৱা, কথাটো সঁচা নেকি? আমাৰ একদম বছে আৰু এখন মাৰি দিলে। সেইখন ইয়াতকে ডাঙৰ একদম ধাবা বনাই দিলে। এতিয়া এইখনৰ মালিক কোন? পেটুৱা নেকি? ছেকেণ্ড মালিক বুলিব পাৰি আৰু। ঠিকেই আছে দে। পিছে লথৌ ক'ত? আমাৰ বছ যে ৰাতিপুৱা ধাবাত থাকে, দুপৰীয়া ইয়ালৈ আহে, আকৌ ৰাতি ধাবালৈ গুচি যায়। কিন্তু তামাম কষ্ট কৰিব পাৰে দেই। ভবাই নাছিলো যে এনেকুৱা হৈ যাব বুলি। আগতে কেনেকুৱা আছিলেনো? আগতে যেতিয়া আমাৰ লগত পঢ়ি আছিলে, ইয়াৰ একেটা হাফ পেণ্টকে পিন্ধি সদায় স্কুললৈ যায়। কেইটা বছৰ যে পাৰ কৰিলে অকল একেটা হাফ পেণ্টকে পিন্ধি চোলা ফাটি যায়গৈ। মাকে চিলাওঁতে মানে চিলাবলৈ জেগা নাইকিয়া হয়গৈ আৰু। সেইকাৰণেতো সি আমাক খাচ দস্তি। তাৰ উন্নতি হওক দেখি ভাল লাগিছে। আমি তাৰ উন্নতি দেখি হিংসা কেতিয়াও নকৰোঁ। কেতিয়াবা অকণ বেয়া লাগে দেচোন, লগৰ এটাই দুপদপে উন্নতি কৰিছে। হ'লেও লথৌ বুলি যেনিবা অকণ কনচিডাৰ কৰি দিওঁ আৰু, কাৰণ আমাৰ একদম বাল্যকালৰ বন্ধু যে। আমাৰ বছ কিন্তু মানুহটো বেলেগ ভাল আকৌ। ভিতৰৰ পৰা একদম নাৰিকলটো নিচিনা, বেলেগ টান ওপৰতো, ভিতৰতো একদম পানীয়ে ভৰা। সি সৰুৰ পৰা সেনেকুৱাই, বহুত কষ্টত ডাঙৰ হোৱা যে। পিছে পেটুৱা, আহিলে কবি তাক আমি আহিছিলো বুলি। কৈ দিম। কিবা খাব নে কি? আহিছো যেতিয়া টপা দুটামান দি থৈ যাওঁ। চাওমিনকে দুপৰীয়াটো লগাই দে, মাৰি থৈ যাওঁ। জলকীয়া কেইটামান বেছিকে দিবি, কাটি দিবি কেঁচা জলকীয়া কেইটামান। ভোট জলকীয়া যদি সেইটোকে দি দে নহ'লে।
ঐ ককা তই জান নাই আমাৰ ইয়াত আৰু এটা ককা আছে নহয় হয় নেকি? ককাটো আমাৰ পাৰ্টনাৰহে হয় ককাই আমাৰ লগতে খেলে আমাৰ লগতে থাকে ভাল কথা। সৰু ল'ৰা ছোৱালীবিলাকৰ লগত খেলি থাকিলে মানে মনবোৰ ভাল লাগি থাকে। আগৰ দিন বোলে মনত পৰি যায়গে নহয়। হালোৱা ককাই সেইটোকে কথা কয় তই হালোৱা ককাই মিলিবি হালোৱা নেকি নামটো? আমি হালোৱা ককা বুলি কয় এনে বাৰু কি নাম আছে নাজানো কিন্তু আমাৰ হালোৱা ককাই তে এদিন লগ কৰিব লাগিব তেতিয়া। তই চিন্তা নকৰিবি তই ইয়াতে থাকিবি নহয় হালোৱা ককাও ইয়াতে থাকে এই তহঁতৰ দুটাক মই পাৰ্টনাৰ বনাই দিম চাবি আইঅ ককাকৰ নাতিনীয়েকৰ কথা যে শেষেই হোৱা নাই ঐ ককাক অকণমানতো এনে থাকিবলৈ দে তই একদম অহা দিনাখনৰ পৰা ককাই পকাই ঘূৰি ফুৰিছ লাগিবই আকৌ। ককাকৰ পকত নাতিনীয়েক নেলাগি আৰু কাৰ পকত লাগিব? তই তাকে দেখি জ্বলি পৰি মৰিছ। তোৰ আকৌ কাম আজৰি নাই হোৱা নেকি ন তই আহিলি আমাৰনো মাইকী মানুহৰ কাম আজৰি হয়নে ভাল যে কথাবোৰ বহিবি কি ভিতৰলৈকে যাওঁ ইয়াতে বহো কিনো ভিতৰলৈ যাং কৰি থাকনো চা আকৌ তোক যে মই পাহৰিছিলো ক'বলৈ কি কাৰণে বা আহিছিলো তহঁতৰ ঘৰলৈ তইহে জানিবি মনত পৰিছে এই মিটিংখন কি আজি আমাৰ ঘৰত হ'ব বুলি কৈছে নেকি বাৰু তহঁতৰ ঘৰতে হ'ব বুলি কৈছিলে ময়ো পাহৰিছোঁ আজি মিটিং আছে বুলি মইলোকে পাহৰিয়ে থাকিলোঁ নহয় বজাৰ চজাৰ কৰিবলৈ এতিয়া এই মানুহখিনি ক'লে বাৰু মই চাহৰ লগত কি খাবলৈ দিম বাৰু ভাবি অন্তই পোৱাগৈ নাই হাততো বেছি কেইটকা পইচা নাই একে হৈছে নহ'লে এটা কাম কৰ মই পিঠা কেইটামান খুন্দিবলৈ চাউল কেইটামান তিয়াই থৈছিলোঁ সেইকেইটাকে মই মিক্সিত দি দিওঁ খুন্দি লওঁ তাৰপাছতে এই দুইজনী ইয়াতে পিঠা কিবা কিবি বনাই আনিওঁ সেইটোকে কওঁ নহ'লে কৰিম আছে সময় হেৰি নহয় এটা মেলিকি পিতেকে বোলে আৰু এখন দোকান খুলিলে হয় জানো মই শুনিহে আছোঁ আজিলৈকে যোৱাই নাই সিহঁতৰ ঘৰলৈ হওক দে মেলিকে কিবা ক'ৰবাত লটাৰী টিকেট পোৱা নিচিনাই হ'ল আৰু এই ল'ৰাটোৱে ডাঙৰ হ'ব পৰা যে দুপে একদম উন্নতিৰ ওপৰলৈ উঠি গৈছে দেখি কেতিয়াবা কিবা বেয়াই লাগে বুজিছ যিমানে লগৰ হ'লেও আকৌ আমাতকৈ আকৌ অকণমান উঠি গৈছে নহয় ওপৰলৈ মনটো কেতিয়াবা বেয়া লাগে হ'লেও আৰু যেনিবা লগৰ বুলি ইমান এটা হেৰি কৰি নাথাকোঁ সেইটো হয় খালি যিমানে ধনী হ'লেও মেলেকি আগৰ নিচিনাই হৈ আছে ন সেই মানুহজনী যেনিবা আগৰ নিচিনাই হৈ আছে দেই প্ৰথমতে যেনেকৈ আহিছিলে এইখন গাঁৱলৈ আজিও তেনেকুৱাই আজলি আকৌ সাজু এজনীয়ে হৈ আছে সেইটো কাৰণে তাইক বেয়াকৈ পাবলৈ মন নাযায় সঁচা কৈছ সেইকেইদিন যে সিহঁতৰ ঘৰত কেনেকুৱা হুলস্থুল হৈ আছিলে তাই খুৰীয়েককেইটা থাকোঁতে একদম মানে কি কবি কাই হৈ থাকিও এইকেইদিন অকণমান ভাললৈ আহিছে আকৌ মানুহকেইটা মুখত হাঁহি উঠিছে বোৱাটোকো দেখিলে ভাল লগা হৈছে এইকেইদিন গম পাইছ যেনেকৈ আহিছিলে প্ৰথমতেও তই দেখা নহয় আমিহে দেখিছিলোঁ আমি প্ৰথমতে গম নাপাওঁ নহয় সেইটো মেলেকি শাহুৱেক বুলি চাগে দেই পৃথিৱীত কিন্তু মানুহ আছে আকৌ চাচোন বাৰু ইমানবোৰ মাটি বাৰী সম্পত্তি থাকোঁতেও সিহঁতেনো বা সেই মানুহটো বাৰু মৰিলে বুলি মানুহজনীকনো বাৰু সম্পত্তি অকণমানো দিব নোৱাৰিলেনে সিহঁতে একদম সেই সৰু ল'ৰা ছোৱালী দুটা লৈ কেনেকৈ যে এখন গাঁৱলৈ গুচি আহিছিলে নহয় অচিনাকি এখন গাঁৱত আহি তাই যে কেনেকৈ মিলি আমাৰ গাঁৱে হৈ থাকিলে নহয় বুজিয়েই নাপালোঁ পাই মানুহজনী কিয় ভালেই লাগে আকৌ একদম আজলীয়া সেইটো কাৰণে মিলিব পাৰিলে বুজিছ টকা পইচা নাথাকিলেও মানুহজনী মনটো চাফা যে একদম সেইটো কাৰণে মানুহখিনি আগফালে ল'লে তাইক সেইটো কাৰণে কয় নহয় বেছিকৈ টকা পইচা থাকিলেও আকৌ মানুহৰ মনবোৰ কিছুমানৰ একে নহয় কিছুমানৰ টকা পইচা অলপ হ'লে কিমান অহংকাৰ হৈ যায় দেখা নাই আৰু কিছুমানৰ চাবিচোন ইমান টকা পইচা থাকিও মনটো একদম মাটিৰ লগত থকাকৈ থাকে ঐ মা দাদাচোন আহি নাপালিহি বৰষুণে দিলে জানো পাই কিনো কৰিছে ইমান দেৰিলৈকে জানিবই লাগে বতৰ বেয়া কৰিছে বোলে সোনকালে গুচি আহোঁ ইও মানে একদম দোকানখনৰ লগতে লাগি থাকে তই বাৰু সোনকালে গুচি আহিব নোৱাৰানে বতৰবোৰ বেয়া কৰিছে দেখিছই সোনকালে গুচি আহিব লাগে সোনকালে আহিব লৈছিলে এইটো এইখন দোকানত এটা কাৰোবাক মাৰি থৈ আহিছোঁ মই বাহুংগৈ মালটোৱে যে ফোনটো ৰিচিভ কৰা নাই কি কৰি আছে বাৰু হেল্ল' ইমান দেৰি যে ফোনটো ৰিচিভ কৰোঁতে ক'ত কিয় বিখ্যাত হৈ আছে লাগে পাপাক ভাত দিছিলোঁ পাপাই ভাত খাই আছে তুমি আকৌ পাপাই ভাত খাই থাকোঁতে আকৌ ফোনটো কৰি দিছা মই আকৌ কি জানো
কেনেবাকে পপাই গম পালে মোক থবা বিছনাটো কিহে বনালা আজি বৰষুণ দি আছে যে পপাই গ'লে কুকুৰা মাংস খাব বোলে একদম জালুক দি পপাই আজি নিজে বনালে মই নাই বনোৱা মজা তুমি খালা নাই আহি পাইছোহিহে এতিয়া বৰষুণত টিকি টিকি আহিলা এতিয়া কি কৰিম বুলি ভাবিছে বাৰু যিটো মাতি আহিছে সেইটোকে কৰিব লাগিব ব'লা এটা ঘৰলৈকে যাওঁগৈ সিহঁতে কিবা কয় আকৌ আমাক দেখিলে মানে ব'লাচোন বাৰু গ'লেহে গম পাম যামো তই এতিয়া যাগে যা আমি যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে নাহিবি ঠিক আছে মানে ইমান বছৰৰ মূৰত আহিছা আকৌ তুমি তোমাৰ বন্ধুৰ ঘৰলৈ যদি নিজৰ পৰিচয়টো নিদিওঁ কেনেকৈ হ'ব বাৰু কি কৰিবা আৰু উপায় নাই মই যে ভবাই নাছিলোঁ সি যে ইমান সোনকালে সকলোকে এৰি যাবগৈ বুলি কি কৰিবা আৰু নিয়তিৰ খেলা তাকে যাওঁচোন এতিয়া সিহঁতৰ পৰিয়ালটোনো কেনেকৈ জীয়াই আছে তাৰে খবৰ এটা লৈ আহোঁগৈ নহ'লে সি চাগে ওপৰৰ পৰা মোক কেতিয়াও ক্ষমা নকৰিব হ'ব দিয়া তুমি নিজকে ইমান দুখ দি নাথাকিবা আহিছোঁ নহয় আমি প্ৰথমতে আহিলোঁ হয় খবৰটো পোৱা হ'লে কিন্তু গমেই নাপালোঁ যে আমি যে খবৰ পোৱা দেৰি হৈ গ'ল অঁ মনত ৰাখিবা যাতে আমাৰ আচল পৰিচয় সোনকালে ওলাই নাহে সিহঁতৰ আগত হ'ব দিয়া দেহা তুমি ইমান চিন্তা নকৰিবা আহ ভাত খাবলৈ ভাত বাঢ়ি থৈছোঁ হ'ব দিয়া আমালতো মই ভাতকেইটা গিলি লওঁগৈ দেই মায়ে মাতি আছে যোৱা বতৰ ডাৱৰীয়া কৰিলে মানে বেছি দেৰিলৈকে নাথাকিবি সোনকালে গুচি আহিব লাগে ঘৰলৈ ৰাতি হ'লে মানে চৰাইবিলাকো দেখা নাই নেকি ৰাতি হ'লে ঘৰলৈ গুচি আহে সোনকালে গুচি আহিবি এই তহঁতে সোনকালে গুচি আহিবি বুলি ক'লে নহ'ব নহয় দুখনকৈ দোকানত যদি এপাক মাৰি থৈ নাহোঁ অহা আগত কেনেকৈ হ'ব বাৰু কচোন সেইটো পিছে হয় হ'লেও যিমান পাওঁ সোনকালে আহিবলৈ চাবি আৰু হ'ব দে ঐ দাদা তোক কম বুলি পাহৰিয়ে গৈছোঁ কাইলৈ চামেলি ভগৰ বাৰ্থডে আছে তই মোক কিবা এটা আনি দিবি পেলেণ্ট দিবলৈ বজাৰলৈ যাওঁ যদি মোলৈ পাতলং এটা আনি দিবিচোন পাতলংটো ফুটিলে আৰু নাৰাডালো ক'লে গ'ল জানো বিচাৰিয়ে নাপালোঁ আনি দিবি পাতলং এটা দে হ'ব দে বটি তোক কি লাগিব একো নালাগে নেকি মোকনো কি লাগে এইবিলাক নালাগে তহঁতিয়ে ল ঐ মা ইমান ৰাতিখন আমাৰ ঘৰলৈ কোন আহিছে জানো তই এই ৰাতিখন তাতে বতৰো বেয়া আনকালে দেখোন ইমান ৰাতি কোনেও নাহে কোন আহিলে বাৰু ঐ নেযাবি মৰিবি নুখুলিবি এনেকুৱা বৰষুণ দিয়া বতৰত যি বস্তু উঠি আহে নহয় মানুহৰ ৰূপ লৈ আহি খাটোৰ বজাই থাকে ওলাই গ'লে খাটোৰকে মাৰি দিব ঐ মা আকৌ বজাইছে কোন আহিলে বাৰু চোন চাই আহোঁগৈ তবতি অকলে নাযাবি ময়ো গৈছোঁ তোৰ লগত ঐ দাদা নাযাবি বোলো একো নহয় চাই ল'বি মানুহ হ'লে বজাই থাকিব ইটো হ'লে তিনিবাৰতকৈ বেছিকৈ নবজায় আৰু হাউতকৈ দৰ্জাখন খুলি নিদিবিয়ে বোৱাৰী কোন আহিছে সুধি ল'বি নহ'লে তহঁতকো লৈ গুচি যাবগৈ